फ्रेंड्स की खबर आशा करो সকলোৰে ভাল তো আজি ভিডিওটো টপিকটো এটা ইন্টারেস্টিং টপিক আপোনালোকে কেতিয়াবা শুনিছেনে যে উটে সাপ খায় হয় উটটো আপোনালোকে সকলোৱে নিশ্চয় দেখিছে কিন্তু উটে জানো সাপ খায় এই কথাটো আপোনালোকে জানে নাই আৰু সাপ যে খায় উঠাৰ পিছত কান্দে কিয় সেই বিষয়ে আজি ভিডিওটোত আলোচনা কৰিম কিন্তু ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব তো দেৰি নকৰাকৈ ফটাফট ভিডিওটো স্টাৰ্ট কৰো উটৰ শৰীৰত এটা ভয়ংকৰ বেমাৰ হয় যাৰ ফলত উটৰ শৰীৰত বিষ তৈয়াৰ হ'বলৈ ধৰে আৰু এই অত্যন্ত বিষৰ বাবে উটে খানা পিনা এভৰিথিং বাদ দি দিয়ে আৰু এই ৰোগৰ পৰিত্ৰাণ পাবলৈ উটৰ হাতত এটা চিকিৎসা থাকে যে উটে জিন্দা সাপ অৰ্থাৎ জিয়াই থকা সাপ খাব লাগিব গতিকে যেতিয়া এই বেমাৰটো উটৰ শৰীৰত দেখা দিয়া হয় তেতিয়া উটৰ মালিকে তেওঁলোকৰ উটটো জিন্দা সাপ খুৱাই দিয়ে এই সাপ খুৱাই দিয়াৰ পিছত 8 ঘণ্টালৈকে উটৰ শৰীৰত যথেষ্ট বিষৰ সৃষ্টি হয় কাৰণ আমি জানো সাপ বহুত বিষাক্ত হয় গতিকে এই বিষাক্ত সাপৰ বিষাক্ত বিষবোৰে উটৰ শৰীৰত গৈ বহুত বেছি পৰিমাণে বিষৰ সৃষ্টি কৰে আৰু এই অত্যন্ত বিষৰ বাবে উটৰ চকুৱেদি চকু পানী ওলায় অৰ্থাৎ উটে কান্দি দিয়ে কান্দাৰ পিছত উট কিন্তু ৰিকভাৰ হ'বলৈ ধৰে উটৰ আগতে যেটো খাব নোৱাৰা পানী খাব নোৱাৰা খাদ্য খাব নোৱাৰা সমস্যা হৈছিল সেই সমস্যাটো শেষ হৈ যায় সাপ খোৱাৰ পিছত চকু পানী ওলোৱাৰ পিছত হিহতৰ পিয়াহ লাগিবলৈ ধৰে ভোক লাগিবলৈ ধৰে তেতিয়া হিহতে অত্যন্ত পৰিমাণে পানী সেৱন কৰে তাৰ পিছত হিহতে সম্পূৰ্ণৰূপে বেমাৰৰ পৰা পৰিত্ৰাণ পায় এতিয়া উটে যে কান্দিলে সেই চকু পানীখিনি আকৌ বহুত ভালকে ষ্টৰ কৰি ৰখা হয় কাৰণ মানা হয় যে উটৰ চকু পানী বহুত দামী কাৰণ এই উটৰ চকু পানী দি সাপ খোৱাৰ পিছত যেটো চকু পানী ওলাই সেই চকু পানীটো সাপৰ ভ্যাকসিনেশনৰ বাবে এন্টিটিউড হিচাপে ইউজ কৰা হয় অৰ্থাৎ কোনোবা ব্যক্তিক যদি বহুত বিষাক্ত সাপে খুটিয়াইছে সেই ব্যক্তিৰ চিকিৎসাৰ বাবে যিবিলাক ভ্যাকসিন বা এন্টিটিউড ইউজ কৰা হয় তাতে এই উটৰ চকু পানী ব্যৱহাৰ কৰা হয় তো আজি ভিডিওটো চাই হয়তো আপোনালোকে বহুত কিবা এটা নতুন আৰু ইন্টারেস্টিং কথা জানিবলৈ পাৰিলে গতিকে ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক ঠিক আছে ফ্ৰেন্ডছ নাও বাই বাই টেক কেয়াৰ